প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিক লৈ আহি গ'ল নতুন নিয়ম শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তৰ ডাঙৰ খবৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিত আনিছে কেইবাটাও নতুন নিয়ম উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পৰা লোৱা হ'ব 5% উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পৰা 5% স্নাতকৰ ফলাফলৰ পৰা লোৱা হ'ব 10% স্নাতকৰ পৰা 10% ডিএলএডৰ পৰা লোৱা হ'ব 5% ডিএলএডৰ পৰা আৰু টেট পৰীক্ষাৰ পৰা লোৱা হ'ব 80% টেটৰ পৰা সৰ্বাধিক লোৱা হ'ব 80% টেট পৰীক্ষাই হ'ব শিক্ষকৰ চাকৰি পোৱাৰ বাবে মূল আধাৰ এই মুহূৰ্তৰ এটা অতি বিশেষ খবৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইট কৰি জনাইছে তথ্য ৰনোজ পেগুৰ টুইট আহিছে আমি সেই টুইটটো দেখুৱাম আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি সেই মন্তব্যও শুনাম আমি টুইটটো দেখুৱাইছো এয়া ৰনোজ পেগুৰ টুইট ৰনোজ পেগুৱে টুইট কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইট কৰি স্পষ্টকৈ জানিবলৈ দিছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিক লৈ আহি গ'ল নতুন নিয়ম শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তৰ ডাঙৰ খবৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিত আনিছে কেইবাটাও নতুন নিয়ম উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পৰা লোৱা হ'ব 5% উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পৰা 5% স্নাতকৰ ফলাফলৰ পৰা লোৱা হ'ব 10% স্নাতকৰ পৰা 10% ডিএলএডৰ পৰা লোৱা হ'ব 5% ডিএলএডৰ পৰা আৰু টেট পৰীক্ষাৰ পৰা লোৱা হ'ব 80% টেটৰ পৰা সৰ্বাধিক লোৱা হ'ব 80% টেট পৰীক্ষাই হ'ব শিক্ষকৰ চাকৰি পোৱাৰ বাবে মূল আধাৰ এই মুহূৰ্তৰ এটা অতি বিশেষ খবৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইট কৰি জনাইছে তথ্য ৰনোজ পেগুৰ টুইট আহিছে আমি সেই টুইটটো দেখুৱাম আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি সেই মন্তব্যও শুনাম আমি টুইটটো দেখুৱাইছো এয়া ৰনোজ পেগুৰ টুইট ৰনোজ পেগুৱে টুইট কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইট কৰি স্পষ্টকৈ জানিবলৈ দিছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিক লৈ আহি গ'ল নতুন নিয়ম শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তৰ ডাঙৰ খবৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিত আনিছে কেইবাটাও নতুন নিয়ম উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পৰা লোৱা হ'ব 5% উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পৰা 5% স্নাতকৰ ফলাফলৰ পৰা লোৱা হ'ব 10% স্নাতকৰ পৰা 10% ডিএলএডৰ পৰা লোৱা হ'ব 5% ডিএলএডৰ পৰা আৰু টেট পৰীক্ষাৰ পৰা লোৱা হ'ব 80% টেটৰ পৰা সৰ্বাধিক লোৱা হ'ব 80% টেট পৰীক্ষাই হ'ব শিক্ষকৰ চাকৰি পোৱাৰ বাবে মূল আধাৰ এই মুহূৰ্তৰ এটা অতি বিশেষ খবৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইট কৰি জনাইছে তথ্য ৰনোজ পেগুৰ টুইট আহিছে আমি সেই টুইটটো দেখুৱাম আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি সেই মন্তব্যও শুনাম আমি টুইটটো দেখুৱাইছো এয়া ৰনোজ পেগুৰ টুইট ৰনোজ পেগুৱে টুইট কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইট কৰি স্পষ্টকৈ জানিবলৈ দিছে ৰাজ্যৰ প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত আজি এটা বিশেষ পৰিৱৰ্তন ঘটা হৈছে ইমান দিনে আমি বিএড শিক্ষাগত অৰ্হতা আৰু টেটৰ মাৰ্কছ তিনিটাক আমি সমানে গুৰুত্ব দিছিলোঁ কিন্তু শিক্ষাগত অৰ্হতা বিভিন্ন অপেন স্কুল আদিত গৈ বেটাৰমেণ্ট আদি দি ল'ৰা ছোৱালীয়ে বঢ়াই আনে বা অসমৰ বাহিৰত গৈ বিএড কৰে য'ত নেকি বহুত নম্বৰ লৈ আহে সেইকাৰণে আজি আমি প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ক্ষেত্ৰত
শিক্ষাগত অৰ্হতা আৰু BEdৰ মাৰ্কছৰ যিটো ভেলু তাক আমি 5 আৰু 10% সীমাবদ্ধ কৰি 85% ভেলু আমি টেটৰ মাৰ্কশ্বিটৰ ওপৰত আমি দিব খুজিছোঁ, যিয়ে অসমত টেট উত্তীৰ্ণ হৈ থকা আৰু আৰ্থিক দুৰৱস্থাৰ বাবে বাহিৰত গৈ পঢ়ি নম্বৰ লৈ আহিব পৰা নাই তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব আৰু টেটত লাভ কৰা মাৰ্কছেই মুখ্যতঃ এতিয়া প্ৰাথমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় মাৰ্কছ হৈ পৰিব, যদিও হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰীৰ এটা মাৰ্কছ এই ক্ষেত্ৰত আহিব, কিন্তু মুখ্যতঃ টেটৰ মাৰ্কশ্বিটখনেই শিক্ষক নিযুক্তিৰ মুখ্য বিষয়বস্তু হৈ পৰিব।